Welcome to my YouTube channel Hengulia Valley. নমস্কাৰ মই সৈনিকা বৰাই মোৰ চেনেল হেঙুলিয়া বেলিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কালিটো সৰস্বতী পূজা হৈ গল সৰস্বতী পূজাত হয়তো সবে উলাই গৈছে সবে সেৱা কৰিছে মা সৰস্বতীৰ ওচৰত মই কিন্তু উলাই নগলো বিশেষ মোৰ গাটো ইমান ভাল নহয় হেতু কাৰণে মই উলাই নগলো আৰু ৰাস্তা ৰৈ থাকোতে দেখিছো ছোৱালীবিলাক বৰ ষ্টাইল কৰি গৈছে সৰস্বতী পূজালে দেখি পেলাই ভালো লাগিলে আৰু সেই দিনা মানে সৰস্বতী পূজা দিনাখন কালি বতৰ বিজ্ঞানীয়ে কোৱা মতে হিল বৰষুণ ধুমুহা প্ৰায়খিনি জেগাতে হৈছে আমাৰ নগাঁতো হৈছিলে যদিও পূজা চলি থকা অৱস্থাত অলপ বৰষুণ আহিলে কিন্তু হিল নপৰিলে তেতিয়া কিন্তু 6:30 মান বজাত 6:30 মান বজাত পুৰা হিল বৰষুণ আহি গল সেই হিলখিনি কিন্তু মই বুটলি থলো গ্লাছ এটাত বুটলিলো আৰু তাৰ পিছত মই এটা বটলত পানীখিনি সংৰক্ষণ কৰি থলো কিহৰ কাৰণে থলো জানেনে আপোনালোকেও বুটলিছে কিন্তু সেই পানীখিনি থৈছে নে বাৰু মানে ভালকৈ এটা কাৰণে থব লাগে সেই পানীটো অলপ পুৰিলে মানে বেছিকে পুৰিলেটো নহব বাৰু যদি অলপ পুৰিছে তেতিয়ালে সেই পানীটো সেই পুৰা জেগাত লগাই দিলে যিখিনি হিলৰ পানী পমি পেলাই পানীখিনি হৈ গল ন হিলটো সেইখিনি পানী যদি আপুনি থৈ দিয়ে এটা বটলত তেতিয়া যদি ঘপককে আপোনাৰ পুৰিছে হে পুৰিলে ভকভকনিটো আহে ন হে পানীটো যদি লগাই দিয়ে তেনেহলে তৎক্ষণাত ভাল হৈ যায় বুলি প্ৰমাণ পাইছো মই আৰু এটা কথা সেকেন্ড কথাটো হৈছে কেতিয়াবা ৰাতি বিয়লি জ্বৰ উঠে পতককে জ্বৰ উঠিলেটো আপুনি ঔষধ পাতি আনিবলৈ অলপ প্ৰবলেম হয় ন যাৰ গাড়ী গুৰা আছে তাৰ কাৰণেটো সুবিধা কিন্তু তথাপিও এটা দুটাত যদি আহি যায় জ্বৰটো আপোনাৰ আহি যায় তেতিয়া হলেটো পুৰা জ্বৰ হৈ যায় আৰু ভুল বকিবলৈ আৰম্ভ কৰে সেইখিনি অৱস্থাত মানে সেই পানীটো যদি অকনমান তালুত লগাই দিয়ে তেতিয়া হলে বোলে জ্বৰটো কমি যায় মোক আইতাহতে কোৱা কথা আগৰ দিনৰ কথা কিছুমান মানুহে বিশ্বাস নকৰে কিন্তু কিছুমান বিশ্বাস কৰিবলগীয়া যেন লাগে আৰু কিয়নো মই যেতিয়া মোক পুৰিছিলে অকনমানকে পুৰিছে বেছি কৈ থাকিলে ভাবিব এই ডক্টৰ ওলাইছে মই বেছি কবলৈ যোৱা নাই যেটো মই যেহেতু মই থৈছো এটো কাৰণে মই আপোনালোককো শ্বেয়াৰ কৰিছো আৰু যদি মোৰ এই ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কৰিব কমেন্ট কৰিব লগতে শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব